Welcome to my YouTube channel Tidiksha Yoga. আজি মই মোৰ যোগাৰ যাত্ৰাটোৰ বিষয়ে আপোনালোকক ক'বলৈ ওলাইছো। মই ক্লাছ 3 ৰ পৰা যোগা শিকি আছো, বৰ্তমানো শিকিয়ে আছো। মই ব্লক লেভেলৰ পৰা ইন্টাৰনেশ্যনেল লেভেল অৰ্থাৎ ব্লক, ডিস্ট্ৰিক্ট, ষ্টেট, নেশ্যনেল, ইন্টাৰনেশ্যনেল আনকি সেকেন্ড কমনৱেলথ কাম্পতো মই পুৰস্কাৰ পাবলৈ সক্ষম হৈছো। মোৰ পিছতে দেখিছে ইমানখিনি পুৰস্কাৰ, সেয়া পুৰস্কাৰ হৈছে মই এই ইমান বছৰে মই পোৱা পুৰস্কাৰখিনি। মই ক্লাছ 3 ৰ পৰা এতিয়ালৈকে যিমানখিনি পুৰস্কাৰ পাইছোঁ গোটেইখিনি ইয়াতে ৰখা হৈছে। হেঁচাঠেলাকৈ ৰাখিব লগা হৈছে কাৰণ জেগা কম, সেইবাবে এনেকৈ ৰাখিব লগা হৈছে। মই ইয়াতে এটা কথা ক'বলৈ বিচাৰিছোঁ, মোৰ যোগাৰ গুৰুসকল প্ৰভাত ছাৰ, অঞ্জন ছাৰ, অসীম ছাৰ আৰু নিজৰা মেম, এই চাৰিওগৰাকীক মই বহুত ধন্যবাদ দিবলৈ বিচাৰিছোঁ কাৰণ এওঁলোক নথকা হ'লে মই ইমানখিনি পাব নোৱাৰিলোহেঁতেন। বিশেষকৈ অঞ্জন ছাৰে মোক ইমান ছাপোৰ্ট কৰে, ইমান গুৰুত্ব দিয়ে, ইমানখিনি মোৰ লগত কষ্ট কৰে। মোক যদি ইমান ছাপোৰ্ট নকৰিলেহেঁতেন মই ইমানখিনি পাবই নোৱাৰোঁ। ছাৰক মোৰ চেনেলৰ তৰফৰ পৰা বহুত থেংক ইউ কৈছোঁ কাৰণ মোক ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে। থেংক ইউ ছাৰ। তো সেয়াই, বাকী এইখিনিতে আছে যিমানখিনি পুৰস্কাৰ আছে আৰু কিছুমান ভিতৰত ৰখা হৈছে। 21 জুন আহি আছে নহয়, আপোনালোক প্ৰস্তুত হৈছেনে নাই? 21 জুনত কি আছে সেইটো জানে নাই? আকৌ যোগা ডে। আকৌ আপোনালোকে ঘৰতে বেলেগ ব্যায়াম নহ'লেও সূৰ্য নমস্কাৰটো কৰিব, তেতিয়া আমাৰ মন দেহ সুস্থ হৈ থাকে। আৰু প্ৰতিখন ডিষ্ট্ৰিক্টতে যোগা দিনাখন সৰুকৈ হ'লেও এটা অনুষ্ঠান কৰে, ৰাতিপুৱা কৰে। তো আপোনালোকে গৈ তাত এবাৰ হ'লেও গৈ চাব যে কেনেকুৱা কি কৰে, আপোনালোকক বহুত বেছি ভাল পাব। আৰু যদি সূৰ্য নমস্কাৰ ভিডিঅ' লাগে তেতিয়াহ'লে মোৰ চেনেলত আগৰ পৰাই দিয়া আছে, তাৰ পৰা চাই পেলাই আপোনালোকে ঘৰতে সূৰ্য নমস্কাৰটো কৰিবলৈ শিকিব। ইয়াতে আৰু এটা কথা ক'বলৈ বিচাৰিম মই যে যোগা আমাৰ কাৰণে কিমান ভাল। যোগা আমাৰ দেহ সুস্থ কৰে, মনো সুস্থ কৰে। আমাৰ যদি কাম এটা কৰিবলৈ আমাৰ মনটো যদি থিৰতা হৈ পেলাই নাথাকে, কামটো আমাৰ নহয়, কিন্তু আমি যোগাসন কৰি পেলাই আমি কিছু সময় ৰৈ পেলাই যদি আমি সেই কামটো কৰোঁ, আমাৰ সেইটো কাম নিশ্চয় হ'ব কাৰণ আমাৰ মনটো স্থিৰ হৈ যায়। আপোনালোকেতো জানেই মই কিমান পুৰস্কাৰ পাইছোঁ, বা ইণ্টাৰনেশ্যনেল হওক বা নেশ্যনেলেই হওক। ইয়াৰ মাজতে মোৰ কিছুমান দুখ বুলিয়ে ক'ব লাগিব, মোৰ কিমান অনুভৱ হয় ন যে এইটো হোৱা নাই বুলি। তো কি হৈছে, এবাৰ নেশ্যনেল খেলতে মই ফাৰ্ষ্ট হৈছোঁ, কলিকতাৰ ছোৱালীজনী ছেকেণ্ড হৈছে। তো আমি ঘৰলৈ আহিছোঁ, তাইক লৈ সিহঁতৰ দল সংগঠনবোৰে প্ৰচেছন কৰাইছে মানে ৰাস্তাত। আৰু তেতিয়া তাই মোলৈ ভিডিঅ' দিছে, তেতিয়া মোৰ অকণমান দুখ লাগিছে যে সকলো খেলক সমান দৃষ্টিৰে নাচায় নেকি, মোক সেইটো দুখ লাগিছে। প্লাছ মানে যি নহওক, খেলেই, প্ৰতিটো খেলতে কষ্ট হ'বই, কষ্ট নোহোৱা খেল কোনো নাই। তো কিছুমান খেলক বেছি গুৰুত্ব দি, কিছুমান খেলক কম গুৰুত্ব দি, সেইটো মানে এতিয়া মই ইয়াত এইটো কোৱা নাই যে গুৰুত্ব নিদিয়ে বুলি, গুৰুত্ব দিয়াটো দিয়ে, কিন্তু কম দিয়ে, সেইটো কৈছোঁ মই। এতিয়া কি হয় যে উঠি অহা প্ৰজন্মবোৰে যদি ভাবে যে মই খেলা খেলটো গুৰুত্ব নাই, সেইটো বেয়া হয় ন, কাৰণ সিহঁত উঠি আহি পেলাই যদি গম পায় যে সেই খেলটোৰ গুৰুত্বই নাই, তো সিহঁতৰ অনুভৱ হ'ব যে মই গুৰুত্ব নাইকিয়া খেল এটা খেলি আছোঁ নেকি, সেইটো গুৰুত্ব হয়। তো মই চৰকাৰক এইটো ক'ম যে প্ৰতিটো খেলক সমান গুৰুত্ব দি পেলাই আগবঢ়াই নিয়ক। আৰু এতিয়া চৰকাৰে বাৰু বহুতখিনি গুৰুত্ব দিছে, মই এইটো মোক কোৱা নাই যে মোৰ লগত এনেকুৱা হৈছে কাৰণে মই এইটো কৰি দিছোঁ, সেইটোও নহয় কিন্তু দেই, মই সেইটো ক'বলৈ বিচৰা নাই। মই প্ৰত্যেকজন খেলুৱৈ হৈ পেলাই কৈছোঁ, মই নিজক লৈ পেলাই কোৱা নাই কথাখিনি। বাকী 21 জুন আহি আছে, কাইলৈ 21 জুন। চ' হেপী 21 জুন, হেপী যোগা ডে সকলোকে। চবেই ঘৰতে যোগা কৰক, কৰি সুস্থ হওক, মনো সুস্থ কৰক, দেহাও সুস্থ কৰক। বাই বাই।